ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ বিপৰ্যয়। পিছে কি এই বিপৰ্যয়? ক'ত আঘাত কৰিব বিপৰ্যয়ে? ক'ত চলাব তাণ্ডৱ? জানো আহক সবিশেষ। আৰৱ সাগৰৰ বুকুত সৃষ্টি হৈছে প্ৰবল ঘূৰ্ণীবতাহ বিপৰ্যয়। বাংলাদেশৰ নামকৰণ কৰা এই প্ৰাকৃতিক দুৰ্যোগে কৰ্ণাটক, গোৱা, মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ ওপৰত প্ৰভাৱ পেলাব বুলি ধাৰণা কৰিছে বতৰ বিজ্ঞানীসকলে। এতিয়াও আৰৱ সাগৰৰ বুকুত বিৰাজ কৰা এই ঘূৰ্ণীবতাহ আগুৱাই আহিছে ক্ৰমশ উত্তৰমুখী হৈ। বতৰ বিজ্ঞানীসকলৰ ধাৰণা 15 জুনত গুজৰাটৰ সৌৰাষ্ট্ৰ আৰু কচ্ছ জিলাৰ উপকূলৱৰ্তী অংশত তাণ্ডৱ চলাই বিপৰ্যয় আগুৱাই যাব পাকিস্তানৰ দিশে। আগন্তুক 5 দিন গুজৰাটত ধুমুহা, বৰষুণ আৰু বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে। দুৰ্যোগৰ পৰা ৰক্ষা পাবৰ বাবে গুজৰাটৰ সাগৰৰ পাৰত জাৰি কৰা হৈছে সতৰ্কতা। তিথাল উপকূলত 14 জুন পৰ্যন্ত পৰ্যটকৰ আগমন নিষিদ্ধ কৰিছে প্ৰশাসনে। মৎস্যজীৱীসকলকো সাগৰ তীৰলৈ যোৱাত বাধা প্ৰদান কৰিছে। বন্দৰসমূহত সতৰ্কতা জাৰি কৰা হৈছে। মাছ সাগৰত থকা জাহাজসমূহক সতৰ্ক বাৰ্তা প্ৰেৰণ কৰা হ'ব প্ৰয়োজনত। বিপৰ্যয়ৰ পৰা পৰিত্ৰাণৰ বাবে পাকিস্তানতো সতৰ্কতামূলক পদক্ষেপ লোৱা হৈছে। সিন্ধু আৰু বালুচিস্তান প্ৰদেশক সতৰ্ক থাকিবলৈ কোৱা হৈছে। সিন্ধু আৰু মাকৰানৰ উপকূলত মঙলবাৰে ধুমুহা বৰষুণৰ সম্ভাৱনা আছে। বিপৰ্যয়ৰ কবলৰ পৰা ৰক্ষা পৰিবলৈ গভীৰ সমুদ্ৰত থকা মৎস্যজীৱীসকলকো ঘূৰি আহিবলৈ কোৱা হৈছে প্ৰশাসনৰ ফালৰ পৰা। নিউজ ডেস্ক ৰিপৰ্ট, NeTalks। NeTalks, সতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।